Behari dadagiri no suliba. Dadagiri no suliba. Joy Jolise. Joy Joliba. Joy Jolise. Joy Joliba. No justice. No rest. No justice. No rest. Joy Jolise. Joliba. Joy Jolise. Joliba. আমার উপরে দুঃখ নহব নহব আমার উপরে যুদ্ধ নহব Behari dadagiri no suliba. Behari dadagiri no suliba. Behari dadagiri no suliba. Karbi unity long live. Sudan unity long live. Sikh schedule long live. Sikh schedule long live. Justice long letting it up double to the record. Long letting it up double to the record. Masih pena taputan aku kasih song doi. Pena bangge 11 baji pensi kesong padupan po. Masih ija kong doti. Doti ka pena terbaik song lo. Ini terbaik keceng lo. Ini baik keceng lo. Pena kasih song ke itu makemak cuncet tiga pena kasih song conte lo. Masih pena 11 baji kasih song. কারণ এক দুদিন আগতে আমাৰ এই খেৰণিতে মানে আমাৰ ফেলাকপিত খেৰণিতে আমি কাৰ্বিসকলৰ বিহাৰীসকলে যিটো এটেক কৰিছে আমি শান্তিমতে থাকিব বিচাৰিছোঁ কিন্তু ইহঁতে আমাৰ কাৰ্বিহঁতৰ কাৰণে ছাত্ৰসংস্থাৰ লিডাৰহঁতে ইহঁতে প্ৰটেষ্ট কৰিব গৈছে শান্তিমতে প্ৰটেষ্ট কৰিব গৈছে কিন্তু ইহঁতক মাৰপিট কৰা হৈছে ইহঁতৰ ঘা একদম তেজ মানে অলপ ওলাই চব তেজকেইটা চব ওলাই দিয়া হৈছে তেতিয়াহ'লে এই কি ক'ম আমি কি ক'ম ইয়াতে আমি শান্তিপূৰ্ণভাৱে মানে থাকিব বিচাৰিছে কিন্তু আমাক শান্তিভাৱে থাকিব দিয়া নাই এই বিহাৰীসকলে সিহঁতক আমি এই কাৰ্বি আংলঙত ঠাই দিছোঁ থাকিব দিছোঁ সিহঁতৰ বিহাৰ পৰা আহি কিনিও ইয়াতে থাকিব দিছে কিন্তু সিহঁতে শান্তিপূৰ্ণভাৱে থাকিব নোখোজে সিহঁতে কি মাৰপিট কৰি ওলাইছে কিয় এই কথাৰ কাৰণে আমি এই কাৰ্বি আংলং টিমৰ কাৰণেও আমি এই আমাৰ কাৰ্বি ছাত্ৰসংস্থাৰ বুলিয়ে নহয় আমি কাৰ্বি ইউনিটিৰ পৰা সিহঁতক জনাইছোঁ যে এই জাষ্টিছ লাগিব আমি ইকুৱেলিটি জাষ্টিছ এই জাষ্টিছটো আমি লাগিব যাৰ মানে সিহঁতৰ কাম কৰিছে এই কামবিলাক কৰিছে সিহঁতক এৰেষ্ট কৰিব লাগে আৰু এইটো বিজাৰটো এইটো এভিকশ্যন কৰিব লাগিব আৰু এই আমাৰ এইটো কথাবিলাক মানুহহঁতে আৰু বিহাৰীহঁতে আমাৰ বেলেগ ৰিলিজনৰ কথাহে মানে ভাবিছে কিন্তু এইটো নহয় এইটো ৰিলিজনৰ কথা নহয় এইটো বিজাৰ এইটো মাটিত সিহঁতে যিটো থাকি আছে সিহঁতে থাকিব নালাগে আৰু এই জাষ্টিছটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলবিলাকে এইটো ক'ব লাগিব যে মানে এইটো জাষ্টিছটো মানে একদম ইকুৱেলিটি হ'ব লাগে আমাৰ কাৰ্বিহঁতৰ কাৰণে ইমান অন্যায় কিয় এইটো অন্যায়টো আমি নুবুজে আমি এইবিলাক শান্তিমতে থাকিব লাগে আমি মাৰপিট কৰিবলৈ একো নহয় এইটো জাষ্টিছটো কৰিব লাগে যাৰ এইটো কামটো কৰিছে কাৰ্বিহঁতৰ কাৰণে যিটো মাৰপিট কৰিছে এইবিলাক সিহঁতক শাস্তি দিব লাগিব ইহঁতক এৰেষ্ট কৰি 2-3 বছৰ হ'লে মানে 10 বছৰ হ'লে ইহঁতক জেলত থ'ব লাগিব এৰেষ্ট নহ'লেকে আপোনালোকে আন্দোলন অব্যাহত ৰাখিব যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলনটো চলি থাকিব এতিয়ালৈকে এৰেষ্ট কৰিছে বুলি পাইছোঁ 17 জন মানে এৰেষ্ট কৰিছে বুলি শুনি পাইছোঁ কিন্তু ইমান ধৰণে নচলিব এই কামটো যোনে কৰিছে এই তাতে থকা বিহাৰীকেইটা যিটো কৰিছে এইটো যেতিয়ালৈকে সিহঁতক ভালদৰে জাষ্টিছ যিটো নকৰে এইটো আমি এৰি নিদিওঁ আমি এই জাষ্টিছটো চলি থাকিব মানে এই আন্দোলনটো চলি থাকিব এৰেষ্ট কৰাৰ পিছত সিহঁতক ভালদৰে যিটো ন্যায় পাব লাগে আমাৰ এই কাৰ্বিহঁতক ন্যায় পাব লাগে আৰু এই বিজাৰ যিটো কথাটো চলিছে আগৰ পৰা যিটো কথাটো মানে আৰম্ভ কৰা হৈছে এই কথাটো সমাপ্ত হ'ব লাগিব এইটো বিজাৰ মাটিটো
eviction লাগিবই লাগিবই We are at Bolongomaji Samson Singh Deep Park, and we are coming all together here to hold a protest, and we are protesting against for our rights. Today, yesterday incident, some Bihari people, they have beaten our Karbi brothers, our Karbi Sudan Union, our Karbi Sudan Association brothers. They have beaten so badly that they were injured seriously. Some will be alive or not, still we are not about to tell about that. So today we are all together here because in our motherland, in our land, in our sixth scheduled land, the Biharis are now, they are attacking to us. We know that they are illegally inhabitants of the Kheroni. They are residing here as an illegal. So where are the authority? Where is the council? Where is the state government? Why are they not taking action against them? They know the government know that PGR and VGR cannot be settled by anyone. But they are the immigrants. They come from long far away, but they settle. And today the incident happened. They beat the local people, the Karbi Sudan Association brothers. They have beaten us badly. So today we the people of Karbi Anglong and from Bolongkomaji, we seek justice. The culprits should be punished and punished as per law. And we request to the authority of Karbi Anglong and to the authority of state government that the culprits should be arrested and they should be punished against the law as per law. And this is our statement. Thank you.